আইছো এ তুমি কাকাঞ্চু দেখছন দেখছ না এই সনাই মই এ ভাল লাগে মই নাখাম মজা আইছো এই মরা আনু জাংজলছু এই ভয় লাগে ভয় লাগে দুই দাদা জানেন কি ভয় লাগে মোর একদম ভয় লাগে লাসু জানি মরা হ না না সেই দেখো মরা হেল্ল' চিআইডি ব্যুৰো হয় কক মই ৰৌমাৰী গাঁৱৰ বাহৰ বাৰীৰ পৰা কৈ আছো ইয়াত এটা ডেড বডি পৰি আছে হয় নেকি আমি যাই আছো কিন্তু দেহটো নালাৰিব হ'ব আরে এখানে রৌমারি গাঁও বাহর বাড়ি হয় নাকি বলতে আমি কিবা কথা পাতি আহিছিলো এতে মৰা হতে পৰি আছে আমি গুলি মাৰিছে দেখো ডক্টৰ বিকাশ এইটো কি হ'ব এইটো কলা 3 নং হ'ব আৰু এইটো তুমি লৈ যোৱা আৰু চিআইডিৰ ডক্টৰ ভাস্কৰক দেখুৱাবা আৰু ইয়াত যদি কিবা ফিংগাৰপ্ৰিন্ট আছে আমাক দিবলৈ হ'ব স্যার এই যে মোবাইল পাইছো কিন্তু দেহটা কো আইডি প্রুফ না হয় নেকি এইটো তোমাৰ বেগত থৈ দিয়া আৰু তুমি ইয়াতে কিবা ক্লু পোৱা নেকি চোৱা তুমি ডক্টৰ কোনাম আগত যাত কিবা আছে চোৱা মই এটা আগত চেষ্টা কৰি তুমি এইটো ফৰেনচিকলৈ পঠাই দিয়াছো হয় এইজন মানুহ মই কৰবাত দেখিছো ক'ত দেখিছো তুমি কৈছিলা দেহত আকৌ আইডি প্ৰুফ নাই নহয় হয় নেকি এইটো কেন এই হাতত খাস তেজ লাগি এই ফৰেনচিকলৈ পঠাই দিয়াছো এই হাতত বেলেগৰ তেজ লাগিব পাৰে বুজি পাইছা নহয় চাই দিয়া মানুহজন নাই নাইতো চাই বিচাৰা তাহাঁতক বহুত প্ৰয়োজন কত বলাইছিল কো আরে তোর লগারজন কত না জানি কো কি হলো না কো কলে গেছিল তো এই চাল হয়ে যাবে তোমার কি হল 2 ঘন্টা হলে তেলকে খাওয়া হবে না মতে ইনভেস্ট পয়সা হতে 2000 পাশে পাশে গল কিন্তু এটা খাব হবে না মানে কি হল স্যার এই যে মানুষজন যে আছে আমার কুনালে তারপর পিছে গো এটা আর কে খাওয়াবো না বলা স্যার বিচারি যাও বলা
নেকি? হ'ব দিয়া থৈছো। কি হ'ল ছাৰ? সেই যে ফিংগাৰ প্ৰিণ্ট পাইছিলোঁ আমি, সেইটো কাৰ জানা? আমাৰ ক্ৰিমিনেল ৰেকৰ্ডত আছে। সেইটো কিবা ডেভিড নাকি? ডেভিড নামৰ ক্ৰিমিনেল এজনে সেইটো জেলৰ পৰা যে পলাইছিলে, সেইটো ইয়াতে মই কুণালক দেখিছো। তালৈ তোক লৈ যাওঁ। ৰখ এতিয়াতো আল্লাহ কৰিছো। কাষলৈ নাহিবি, ইয়াক মাৰি পেলাম। নামাৰিবি, বাৰ টিমটোক শেষ কৰি দিম। ইয়াতে নাহিবি, নহবা ইয়াক মাৰি পেলাম। বল বল ইয়াক এৰি দিওঁ নেকি? কিয়? মাফ কৰি দিওঁ দিয়ক। হ'ব আৰু তেতিয়াহ'লে যা এৰি দিম। ব'লা ইয়াৰ পিছা কৰো, ইয়াৰ দ্বাৰাই আমি ই বছত ধৰিব লাগিব। আৰু তই খেলি দিছে চব ৰেডি CID অফিচাৰ গিলা ইয়ালৈকে আহিব। বছ মোৰ পিষ্টল নাই। কি হ'ল তোৰ পিষ্টল? অফিচাৰবোৰ লৈ গৈছে। এইটো ল, তই এইভাগে যা, তই এইপিনে যা, তই সেইপিনে যা, আৰু তই সেইপিনে যা। মই সিভাগে যাম। ক'ত পলাবি এতিয়া? ইমান জোৰত কোনোবাই মাৰি নেকি? মুখখন খাইটা হৈ গ'ল। কিয় মাৰিছিলি আমাৰ খবৰিত? তই কিয় মাৰিছিলি?
নাখাওঁ গুলি মাৰিবি কিয় মাৰিছিলি তই নাখাওঁ মই কিয় নকওঁ ক'বাই লাগিব তই মই নাখাওঁ কৈ আছো অ আমি এদিন কিডনেপ কৰি থাকোঁতে সি দেখা পাইছিলে কাৰণে ৰেকৰ্ড কৰি থৈ দিছিল তাৰপিছত তাৰপিছত সেইকাৰণে আমি মাৰি পেলালো কুনাল ইক লৈ যোৱা যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব